মাৰ ঘৰত যাম বুলি ভাবি আছোঁ। কালি যাব নোৱাৰিম চাগে, মাৰ ঘৰত পৰহি যাম। গুড মৰ্ণিং, আসসালামু আলাইকুম। মই ৰূপালী, আপোনালোক সকলোকে আমাৰ আৰু এটা নতুন ব্লগত স্বাগতম জনাইছোঁ। আপোনালোক সকলোকে শাৰদীয় দুৰ্গা পূজাৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ, যাতে সকলোৰে পূজা ভালে ভালে পাৰ হয়। আৰু পূজাত আগতে মাৰ ঘৰত আগতে আমাৰ বহা মানে পূজা ধুনীয়াকৈ পূজা মণ্ডপ পাতে আৰু তাতে জেলেপি তেলেপি বহুত ধুনীয়াকৈ বনায়। আৰু তাৰ পৰা মানে জেলেপি খাব যাওঁ পূজাত, সদায় মানে আব্বা আমাক লৈ যায় সৰু থাকোঁতে। আৰু জেলেপিটো আনেই পূজাত, তো মোৰ বহুত বেছি ভাল লাগে দুৰ্গা পূজা আহিলে জেলেপি খাব পাৰোঁ যে। আৰু এতিয়া প্ৰায় 8টা বাজিব। মই ভাত পানী কাম চাম চব কৰি এতিয়া গা ধুব গৈ আছোঁ। তো আজি হ'ল মঙলবাৰ, আজি আমাৰ স্কুল মানে আজিৰ পৰা চাগে বন্ধ দিব, আজি খোলা দিছে। তো এতিয়া গা পা ধুই ভাত পানী খাই তাৰপিছত স্কুলত ওলাই দিম। আৰু এই টিকলাটোৱে আমাৰ ৰুমত আহি কি কৰিছে চাওক। ড্ৰয়াৰ এটা আছে যে বিচনাৰ লগত, ড্ৰয়াৰটোত কিবা কিবি কৰি থাকে। কি খুচুৰি আছ নো? কি খুচুৰি আছ তই? হা কি খুচুৰি আছ? হা হেডফোন এই হেডফোনডালৰ এইকেইটা থাকে নহয়, এইকেইটা কি কৰে আইনা উঠাই উঠাই পেলাই দিয়ে। তোমাৰ নাম কি কোৱা? আয়ান খান কোৱা কোৱা। হা লাজ কৰিছা তুমি? ভাত পানী খাই ৰেডি হ'লোঁ আৰু এতিয়া 9:20 হৈছে। এতিয়া ওলাই দিম আৰু এয়া চাওক, আজিও পিন্ধিছোঁ মই মোৰ মাৰ শাৰী। একচুৱেলি কালিৰ পৰা বন্ধটো, এইটো আলনাত আছিলে আৰু এইটোৱে পিন্ধি ল'লোঁ। আৰু এতিয়া মই ওলাই দিম। তো ব'লক, স্কুলৰ পৰা আহি তাৰপিছত লগ পাইছোঁ। যোৱাগৈ মোৰ লগত যাবা নেকি? মোৰ লগত যাবা? আহোঁতে এনেকুৱা কান্দিছে, মোৰ লগত বোলে স্কুল আহিব। কেইদিনৰ পিছত আৰু আনিব পাৰিম ন, যেতিয়া 3 বছৰ হৈ যায় তেতিয়া লগত আনিব পাৰিম। আৰু স্কুলৰ পৰা আহি গ'লোঁ, আহি মুখ হাত ধুই ল'লোঁ। আৰু বহুত বেছি গৰম দিছে এইকেইদিন, মানে গৰমটো মানে গুচি গৈ আছে, ঠাণ্ডা আহি আছে, তো সেইকাৰণে মানে গৰম বেছি লাগে। এতিয়া অকণমান সময় ৰেষ্ট কৰি তাৰপিছত ভাত পানী খাম। আৰু ৰাতিপুৱা বনাই থৈ গৈছিলোঁ, এতিয়া আম্মা আকৌ বনাইছে। তো ব'লক এতিয়া ভাত পানী খাই অকণমান ৰেষ্ট কৰিম। চাই থাকিব আপোনালোকে। অকণমান সময় ৰেষ্ট কৰিলোঁ আৰু এতিয়া মিষ্টাৰে কৈ আছে ভাপৰ পিঠা খাব বোলে। তো এইফালে নাৰিকল গুচাই দি আছে মিষ্টাৰে। আৰু আইনে কি খাই আছে দেখাই দিয়া। ললিপপ খাই আছে। বজাৰৰ পৰা যে বৰব্বাৰ লগত ললিপপ আনিছে। তো ভাপৰ পিঠা বনালে নাৰিকল দিলে খাই ভাল লাগে। তো এতিয়া মিষ্টাৰ নাৰিকল গুচাই আছে। তাৰপিছত বনাম, কেনেকৈ বনাওঁ দেখাই থাকিম আপোনালোকক, ব্লগটো চাই থাকিব। আৰু আইনেও খাব ভাপৰ পিঠা ন? দিয়া মই খাম। নাৰিকলখিনি মই ধুনীয়াকৈ ধুই মেলি আৰু ক'লা বাকলিটো যে থাকে সেইখিনি মই এৰাই দিলোঁ। আৰু ইয়াতে মই এফাল নাৰিকল লৈছোঁ আৰু লগতে অকণমান চেনিও দি দিছোঁ। আৰু এইখিনি মই ধুনীয়াকৈ মিক্সিত মাৰি ল'ম। একচুৱেলি ৰুকনি নাই, ৰুকনি এটা কিনিব লাগিব। এনেকৈ মিক্সিতে মাৰি আছোঁ। আৰু এইফালে পিঠাগুড়ি লৈছোঁ ধুনীয়াকৈ, মানে পিঠাগুড়ি লৈ ইয়াতে প্ৰায় চাহ খোৱা কাপেৰে 3 কাপ পিঠাগুড়ি লৈছোঁ। আৰু অকণমান পানী দি এনেকৈ মুঠি ধুনীয়াকৈ চফ্ট বনাই ল'ম, যাতে অকণমান গোট মাৰি যায় পিঠাগুড়িখিনি। আৰু এনেকৈ অকণমান পানী দি ধুনীয়াকৈ গোটেইখিনি মিলাই লৈছোঁ। এতিয়া মই পাতল এটা চালনীৰে এনেকৈ চালি লৈছোঁ গোটেইখিনি ধুনীয়াকৈ, যাতে ঝৰঝৰীয়া হৈ যায়। তো দেখিছে এয়া। আৰু মই নাৰিকলখিনি ধুনীয়াকৈ এতিয়া দি এইখিনি মিলাই লৈছোঁ। নাৰিকলৰ লগত চেনি দিছিলোঁ যে, তো নাৰিকলখিনি একদম চফ্ট হৈ গ'ল। আৰু অকণমানে মানে বেটাৰটো মানে গোটেই হেৰিখিনি ঢিলা হৈ গ'ল। এনেকৈ নৰ্মেলি বনালে ধুনীয়া কেকৰ নিচিনা ফ্লাফি হয়, কিন্তু আজি অকণমান মানে ঢিলা হৈ গ'ল। তো এইখিনি মই এটা বাটিত দি দিছোঁ। এনেকৈ মানে ঘৰত মাৰ ঘৰত এনেকৈ বনাইছিল ভাপৰ পিঠা, এনেকৈয়ে বনাওঁ মই। পুটি মেকাৰ এটা কিনিব লাগিব। মই অনলাইনত চাইছিলোঁ পুটি মেকাৰ বুলি কয়, তো এটা কিনিব লাগিব। ভাপৰ পিঠা সেনেকৈ বনাই মানে কুকাৰত দি। তো এয়া জুইশালত দি দিছোঁ। ভাপৰ পিঠাটো বহাই থৈ আহিছোঁ আৰু এতিয়া 6টা বাজিছে। তো আজি মানে পিঠা এইবিলাক যোগাৰ কৰোঁতে অকণমান দেৰি হৈ গ'ল। আৰু মিষ্টাৰে বজাৰৰ পৰা চিকেন আনিছে। তো মই ভাবিছোঁ পিঠাটো এইফালে হৈ থাকক, মই চিকেনখিনি কাটি লওঁ ধুনীয়াকৈ। আৰু ফেনটো অফ কৰি দিছোঁ যে বহুত বেছি গৰম লাগিছে। আৰু এইফালে মিষ্টাৰে চাহৰ কাৰণে ৰৈ আছে, মানে পিঠা হ'লে চাহ খাব। তো ব'লক এতিয়া কিচেনত যাওঁ, চিকেনটো মানে কাটি লওঁ তাৰপিছত। আৰু প্ৰায় আধা ঘণ্টাৰ পিছত মই এনেকৈ উঠাই লৈ আহিছোঁ। আৰু এতিয়া মই খুলি দেখাম ভিতৰত কেনেকুৱা হৈছে।
আৰু এইটো যে দেখিছে এইটোতো চবেই চিনি পাইছে, এইটো হ'ল মানে নেট, আঁঠুৱাৰ নেট। মই ধুনীয়াকৈ মানে কাপোৰটো ছিঙি ধুনীয়াকৈ মানে এটা বনাই লৈছোঁ ধুই মেলি, যাতে মানে এনেকৈ ভাপৰ পিঠা বনাব পাৰোঁ। নেটত বনালে মানে ধুনীয়াকৈ মানে ভাপটো সোমায় আৰু ধুনীয়া চফ্ট হয়। আৰু এয়া চাওক, চিকেনখিনি মই ধুনীয়াকৈ কাটি ধুই মেলি লৈ আহিলোঁ। আৰু এইফালে যে দেখিছে মই 2টা কাৱৈ মাছো কাটিছোঁ। এইকেইটা আম্মা আৰু আব্বাৰ কাৰণে বনাম, আৰু চিকেন আমাৰ কাৰণে। আম্মা আৰু আব্বা চিকেন নাখায়, মানে ব্ৰইলাৰ চিকেন নাখায়। আৰু এইফালে দেখিছে বাদামী আলু, এইবিলাক আলু খাই বহুত বেছি ভাল লাগে আৰু অকণমান দামটো বেছি লয়। আৰু এতিয়া মই এইখিনি সিজাব দিম, মাংসত দিম। তো অকণমান পানী দি কুকাৰত 2-3টা চিটি মাৰিলে ধুনীয়াকৈ সিজি যাব। তো এইখিনি বহাই দিওঁ এতিয়া। আৰু এইফালে মই চিকেন বনাই আছোঁ, ভাইটিয়ে মানে কেমেৰাটো ধৰি আছে, তো অকণমান মানে উল্টাকৈ ধৰিছে। মই কিমানবাৰ ক'লোঁ চিধাকৈ ধৰা। তাৰপিছত এতিয়া বনাই আছোঁ। আৰু চিকেনখিনি মই আগতে ফ্ৰাই কৰি লোৱা নাই, আজি একচুৱেলি বহুত দেৰি হৈছে বনাওঁতে। তো এনেকৈ দি দিছোঁ আৰু ভালকৈ এইখিনি মানে মছলাৰ লগত সিজিবলৈ দিম। তো খালে এনেকৈ অৱশ্যে বেয়া নালাগে। ধুনীয়াকৈ এতিয়া মই এইখিনি সিজিবলৈ দি তাৰপিছত লাষ্টত পানী দি দিম। চিকেনখিনি ধুনীয়াকৈ মজাই লৈ এতিয়া মই আলুখিনিও দি দিছোঁ। আৰু এয়া আলু মানে সিজাই ল'লে ধুনীয়া মানে ৰঙা হয়, দেখিবলৈ ভাল লাগে, বাদামৰ নিচিনা লাগে। তো এইখিনি মিলাই লৈ এতিয়া মই পানী দি দিছোঁ আৰু অকণমান সময় ঢাকি দিম। ভাত পানী খাই আহিলোঁ আৰু বহুত বেছি গৰম লাগিছে। একচুৱেলি আজি চবৰ কাৰণে মানে ভাত বনাইছোঁ, এনেহ'লে আমাৰ কাৰণে ৰুটি বনাব লাগে আৰু মই ৰুটি খাওঁ। আজি ভাগৰ লাগিছিল, তাৰপিছত ভাতেই বনাই দিলোঁ। চবেই ভাত খাইছে। আৰু কালিৰ পৰা স্কুল বন্ধ দিছে, দুৰ্গা পূজাৰ কাৰণে 3-4 দিন বন্ধ দিছে। তো মাৰ ঘৰত যাম বুলি ভাবি আছোঁ। কালি যাব নোৱাৰিম চাগে, মাৰ ঘৰত পৰহি যাম। তো স্কুল খোলা থাকিলে আপোনালোকেতো গমেই পায়, মই ভালকৈ আনকি ব্লগ দিব নোৱাৰোঁ, এনেকুৱা মানে হেৰি হৈ যায়। জ্বালা, প্ৰাইভেট স্কুলত পঢ়ালে নহয় এনেকুৱা মানে জ্বালা। আপোনালোকে যদি কোনোবাই প্ৰাইভেট স্কুলত পঢ়াই পাইছে বা পঢ়াই আছে, অভিজ্ঞতা আছে, তেতিয়াহ'লে শ্বেয়াৰ কৰিব কেনেকুৱা পাইছে। মোৰ পিছে ইমান বছৰ মই পঢ়োৱা নাই, মোৰ প্ৰায় 1 বছৰ হ'ব চাগে, 1 বছৰ হ'লেই। আৰু 1 বছৰতে মই বহুত কিবা কিবি পাইছোঁ। মানে কেতিয়াবা একদম ইৰিটেট হৈ যাওঁ, এনেকুৱা লাগে ষ্টুডেণ্টবিলাক আৰু কিছুমান মানে গাৰ্জেনবিলাক এনেকুৱা মানে ভাবে যে প্ৰাইভেট স্কুলৰ টিচাৰবিলাকো সিহঁতে নিজে কিনি লৈছে, এনেকুৱা ট্ৰিট কৰে। নিজৰ ঘৰৰ কাম কৰা মানুহক যেনেকৈ কৰে, মিষ্টাৰটো এইবিলাক সহ্য নহয়। মই হ'লে সহ্য কৰোঁ কেতিয়াবা মানে ইমান কমপ্লেইন কিবা কিবি সেইবিলাকে। আৰু প্ৰাইভেট স্কুলটো গমেই পায়, কিন্তু চৰকাৰীতকৈ প্ৰাইভেটত বহুত মানে হেৰিটো তাগিদাটো বেছি থাকে, টিচাৰবিলাকৰ তাগিদা বহুত বেছি থাকে। তো এইকেইদিন সেইকাৰণে মানে কণ্টিনিউ ব্লগ দিব পৰা নাই। আৰু এতিয়া মই ভাবিছোঁ, এতিয়া প্ৰায় 9টা বাজিছে, মই ভাবিছোঁ মিষ্টাৰৰ লগত অকণমান খোজকাঢ়িব যাম। আম্মা আৰু মই মিষ্টাৰ খোজকাঢ়িব যাম। তো এতিয়া মিষ্টাৰ ধুনীয়াকৈ এফালে ৰেডি হৈ বহি আছে, চাক মই দেখাইছোঁ, টি চাৰ্ট পিন্ধি খোজকাঢ়ি আছে, কৈ আছে ৰীল বনাবলৈ ইনষ্টাগ্ৰামত। আজিকালি ফলোৱাৰ বহুত বেছি বাঢ়ি আছে মিষ্টাৰৰ। আজিকালি মানে মতিয়ে মোক টেগ কৰি দিয়াৰ কাৰণে ইনষ্টাগ্ৰামত তো ফলোৱাৰ মানে বাঢ়িছে। তো ভাবিছোঁ আপোনালোকৰ কাৰণে ফ'ল' কৰিছোঁ যেতিয়া 2-এটা ৰীল মাজে মাজে দিওঁ। মানে বহুত দিনৰ পৰা মই ৰীল চিল একো নিদিওঁ, মানে ইনষ্টাগ্ৰামত মই আজিকালি মানে বহুত দিনৰ পৰা পিক চিক বা ৰীল চিল একো বনোৱা নাই। তো মতিক দেখি ইনফ্লুৱেঞ্চ হৈছোঁ, আজি এটা ৰীল শ্বুট কৰিম। তো মোৰ ইনষ্টাগ্ৰামত হেণ্ডেলটো ইয়াত দি দিছোঁ। তো ফ'ল' কৰি ল'ব, যিসকলে ফ'ল' কৰা নাই চাব পাৰিব মোৰ ৰীল। তো গাইজ ব্লগটো ইয়াতে শেষ কৰি দিওঁ। যদি আজি ব্লগটো চাই ভাল পালে তেতিয়াহ'লে প্লিজ লাইক কৰিব। আৰু যদি আমাৰ চেনেলত নতুন আহিছে তেতিয়াহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেলটো দবাই দিব। তাতে আহিবলগীয়া ব্লগৰ ন'টিফিকেশ্যন আপোনালোকে একদম সহজতে পাব পাৰে। আৰু ছাবস্ক্ৰাইব কৰিব, ছাবস্ক্ৰাইবাৰ বেছি বঢ়া নাই আজিকালি। তো প্লিজ ছাবস্ক্ৰাইব কৰি দিব। 10,000 বনাই দিয়ক মতিক। বাহিৰত যাবৰ মন আছে বোলে মতিৰ। তো 10,000 হ'লে মই তাইক কৈছোঁ বাহিৰত ফুৰাবলৈ যাব। তো প্লিজ 10,000 কৰি দিয়ক কৰি ল'ব। জল্দি। তো গাইজ লগ পাইছোঁ আৰু এটা মজাৰ ব্লগৰ সৈতে। তেতিয়ালৈকে ভালে থাকক, সুস্থ থাকক।